বিটিআর শান্তি চুক্তি দফাসমূহ আছিল সেইটো চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি মতে কাম কৰা তাৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ অনুসূচিত 6 শিডিউল সংশোধন আনি সেইটো পাছ কৰাৰ কাৰণে যি আমাৰ এটা দাবী বা আৰ্জি আছিল সেইটো কেন্দ্ৰীয় চৰকাৰে কৰা নাই পালন কৰা নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছোঁ যে চৰকাৰে কথামতে কাম কৰিব লাগে প্ৰতিশ্ৰুতি মতে যদি তেওঁলোকে পালন নকৰে আখৰে আখৰে ৰূপায়ণ নহয় নিশ্চয় আমি গণতান্ত্ৰিক পন্থা বা পথ আমি আহি থকা দিনত আমি বাছি ল'বলৈ আমি বাধ্য হ'ম বিটিআৰ শান্তি চুক্তিৰ যি দফাসমূহ আছিল সেইটো চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি মতে কাম কৰা চুক্তি ৰূপায়ণ চলি আছে কিন্তু আখৰে আখৰে ক্ষিপ্ৰতাৰে যিখিনি দফা ৰূপায়ণৰ কথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে ক'তবা নহয় ক'তবা স্থবিৰ কৰি পেলাইছে আৰু ক'তবা নহয় ক'তবা এইটো ৰৈ গৈছে থমকি ৰৈ গৈছে তো ইয়াৰ কাৰণে যোৱা জানুৱাৰী মাহত 60খন গাঁও অন্তৰ্ভুক্তৰ যি ঘোষণা কৰা হৈছিল আৰু আজি 2023 মানে 28 তাৰিখ ডিচেম্বৰ এই বছৰ শেষ হ'বলৈ গৈ আছে 41 গাঁওহে বিটিআৰ শান্তি চুক্তিমতে বিটিআৰৰ অন্তৰ্ভুক্ত কৰা হ'ল তো ইয়াৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ আৰু যোৱা 30 নৱেম্বৰত দিল্লীত আমাৰ জইণ্ট মনিটৰিং কমিটি যি মিটিং হৈছিল শীতকালীন যি পাৰ্লিমেণ্ট সেশ্যন হৈছিল সেই সেশ্যনত আমি আহ্বান জনাইছিলোঁ যে বিটিএডিটো বিটিআৰ নামাকৰণ দিয়া আৰু লগতে 46টা যি MCLA 40+6 নমিনেটেড 60খন যি 54+6 যি বনাব লাগে এই বিষয় আৰু 3 নম্বৰটো হ'ল যিখিনি ছাবজেক্ট যিখিনি বিভাগ সেইখিনি যি এনহেন্স কৰিব লাগে যে 3টা বিভাগ অতিৰিক্তভাৱে তাক সংযোজন হ'ব সেই 3টা বিষয়টো সংশোধন 6 অনুসূচিত 6 শিডিউল সংশোধন আনি সেইটো পাছ কৰাৰ কাৰণে যি আমাৰ এটা দাবী বা আৰ্জি আছিল সেইটো কেন্দ্ৰীয় চৰকাৰে কৰা নাই পালন কৰা নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছোঁ যে চৰকাৰে কথামতে কাম কৰিব লাগে প্ৰতিশ্ৰুতি মতে 2024 আহি আছে আহিবলৈ আৰু দুদিন মাত্ৰ বাকী আছে তো যদি প্ৰতিশ্ৰুতি মতে যদি তেওঁলোকে পালন নকৰে আখৰে আখৰে ৰূপায়ণ নহয় নিশ্চয় আমি গণতান্ত্ৰিক পন্থা বা পথ আমি আহি থকা দিনত আমি বাছি ল'বলৈ আমি বাধ্য হ'ম এই কথাটো মই চৰকাৰৰ প্ৰতি আহ্বান আৰু দাবী জনাইছোঁ 2 নম্বৰ सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया नंगौ चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे सेन्टाराव सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन